গুড মৰ্ণিং ছাত্ৰ ছাত্ৰীসকল। আমি আশা কৰিছোঁ তোমালোক ভালে আছা আৰু আমি যোৱা ক্লাছত গণিতৰ বিষয়ত আমি একক, দশক, শতক, হাজাৰ এনেকৈ স্থানবিলাকৰ ওপৰত ভিত্তি কৰি এটা সংখ্যাৰ অংকবিলাকক কেনেধৰণে পঢ়া হয়, সংখ্যাটো কেনেধৰণে লিখা হয় তাৰ ওপৰত পঢ়িছিলোঁ। তাৰ ওপৰত তোমালোকে যদি পাহৰিছা আকৌ এবাৰ ভিডিঅ'টো চাই ল'বা, নহ'লে মই তোমালোকক আকৌ এবাৰ আজি ভিডিঅ'টো আকৌ দি দিম। ঠিক আছে, আজি আমি সেই স্থানীয় মানবিলাক ব্যৱহাৰ কৰি স্থানীয় মানবিলাকৰ পোনে পোনে কেনেধৰণে স্থানীয় মানবিলাক পাতি পেলাই যোগ কৰিব লাগে তাকে শিকিবলৈ চেষ্টা কৰিম। এতিয়া তোমালোকে 12 নম্বৰ পৃষ্ঠা উলিয়াই ল'বা। 12 নম্বৰ পৃষ্ঠাত তোমালোকৰ কিছুমান অভ্যাস কৰিবলৈ দিছে। 1 নম্বৰত এটা দিয়া আছে, সেই 1 নম্বৰটো মই তোমালোকক তলত কৰি দেখাবলৈ চেষ্টা কৰিছোঁ। এতিয়া চোৱা, এই তলত আছে কৰি থোৱা 6, 1, 2, 6 আৰু 3, 2, 5, 126 আৰু 325ৰ যোগ কৰিব দিছে। তাত তোমালোকে কি কৰিব লাগিব, প্ৰথমতে তলে তলে পাতি ল'ব লাগিব। তাৰপিছত তোমালোকে কি কৰিব লাগিব, সোঁফালৰটো অৰ্থাৎ এককৰ ঘৰৰ, ই হ'ল এককৰ ঘৰৰ। এককৰ ঘৰৰ অংক 5 আৰু 6 আছে, ইয়াক যোগ কৰিলা। 5 6 তুমি 11 পালা। 11ৰ সেই এককৰ ঘৰৰ সংখ্যাটো তলত আৰু দশকৰ ঘৰৰ সংখ্যাটো বাওঁফালে ওপৰত, আমি যাক উকলা 1 বুলি কওঁ। বাওঁফালেটো উকলা 1, বাওঁফালে ওপৰত বহাই দিলোঁ। তাৰপিছত আমি গোটেইকেইটাক যদি যোগ কৰোঁ কি হ'ব, 2 2 4, 4 1 5 হ'ল। ঠিক আছে, তাৰপিছত 1 আৰু 1 3 4 হ'ল, অৰ্থাৎ উত্তৰটো হ'ল 451। ঠিক আছে, তাৰপিছত আমি সেই 12 পৃষ্ঠাৰে লাষ্টৰ অংকটো তোমাৰ 9 নম্বৰ অংকটো তোমালোকক মই কৰি দেখাবলৈ চেষ্টা কৰিছোঁ। তোমালোকে ভালকৈ গুৰুত্ব দিয়া। 9 নম্বৰত অকণমান সংখ্যা 5টাকৈ আছে, বেছিকৈ আছে, অযুতৰ ঘৰলৈকে আছে। প্ৰথমৰ ঘৰটো এককৰ ঘৰ, দশকৰ ঘৰ, শতকৰ ঘৰ, হাজাৰৰ ঘৰ, অযুতৰ ঘৰ। ঠিক আছে, এতিয়া আমি তাৰ সমাধান কেনেধৰণে কৰিম, তাৰ যোগফল কেনেধৰণে উলিয়াম চোৱা। 2 আৰু 8 যোগ কৰিলোঁ, আমি 10 পালোঁ। 10ৰ এককৰ ঘৰৰ সংখ্যা 0, ইয়াত সোঁফালে তলত বহাব লাগে, আৰু যোনটো বাওঁফালৰটো তাক উকলা 1 বুলি কয়, তাক আমি ওপৰত বহাই থৈছোঁ। ঠিক আছে, এতিয়া আমি যদি যোগ কৰোঁ 8 2 10, 10ৰ লগত সেই উকলা 1 যোগ কৰি দিয়া, 11 হ'ল। 11ৰ 1টো ইয়াত বহালোঁ, এটা উকলা 1টো আমি তাৰ ওপৰত বহালোঁ। তাৰ পিছৰবাৰ আমি সেই পিছৰ শাৰীৰ ওপৰত যে আমি বহাইছোঁ শতকৰ ঘৰৰ লগত 1টো যোগ কৰিব লাগিব। সেইকাৰণে কি হ'ব, 7 7 1 8, 8ৰ লগত উকলা 1 মিলি হ'ল 9। তাৰ পিছৰকেইটা 3 আছে আৰু 2 আছে, 3 2 যোগ কৰি দিয়াৰ লগে লগে কি হ'ব, 5 হ'ল। তাৰপিছত 1 আৰু 7 যোগ কৰি দিলে 8 হ'ল। তোমালোকে যিহেতু যোগ নেওতা পঢ়িছা, যোগ নেওতা মনত আছে, যোগ নেওতা ব্যৱহাৰ কৰি আৰু সেই 12 পৃষ্ঠাত থকা তোমাৰ 2 3 4 5 6 7 8 মই কৰাই নিদিয়াকেইটা তোমালোকে কৰিবলৈ চেষ্টা কৰিবা, আৰু মোক পাৰিলে গ্ৰুপত দেখাবা, নহ'লে মই তোমালোকক স্কুলত গৈ চেক কৰিম। ঠিক আছে, এতিয়া তোমালোকৰ গৃহকাৰ্য 2 3 4 5 6 7 আৰু 9 12 পৃষ্ঠাৰ। ঠিক আছে, থেংক ইউ।